Hi guys, welcome to my Diwali mini vlog আৰু ইয়াতে আপোনালোকে ধৰিব পাৰিছে যে মই কিমান এলেহুৱা দেৱালীৰ ব্লগ মই এতিয়াহে আপলোড কৰিছো বাৰু যিয়ে নহওক এলেহুৱা হলেও কিন্তু ভিডিঅ' ক্লিপ লোৱা আৰু ফটো উঠাত ময়ো পিছ পৰি নাথাকিলো আৰু এনেকৈ আমাৰ দেৱালী আয়োজন কৰিছো প্ৰথমতে বনাই ললো মই এটা সৰুকৈ ৰংগোলী ভালকে নাজানো বনাব তথাপিও ট্ৰাই কৰিলো আৰু মোৰ মুখখন আৰু মোৰ ড্ৰেছটো প্লিজ ইগনোৰ কৰিব কাৰণ মই ইমানে এলেহুৱা যে মই কাপোৰ কানি পিন্ধি মেকআপ চেকআপ কৰি ভিডিঅ' বনাম যে মোৰ ইমান ধৈৰ্যই নাই যেনেকৈ থাকো ঘৰত তেনেকৈ মই ভিডিঅ' বনাই দিওঁ আৰু এইয়া ফাইনেলি মোৰ ৰংগোলীটো হৈ গ'ল যিমানখিনি পাৰিলো চেষ্টা কৰিলো বনাবলৈ আৰু ইমানেই যে ৰ'দ দিছিলে নহয় একেবাৰে অন্তকন্ত শুকাই গ'ল সেইটো কাৰণে এয়া পানী খাই লৈছো বহুত কষ্টৰ মূৰত যিয়ে নহওক ৰংগোলীটো বনালো যেনেতে আৰু আজি হৈছে পোহৰৰ উৎসৱ সেই গতিকে আমাৰো ঘৰখন পোহৰাই তুলিবলৈ ৰঙিল কৰি তুলিবলৈ চাকি বন্তি লগাবলৈ ৰেডি কৰিলো যিহেতুকে সন্ধিয়া হৈয়ে গ'ল আৰু দেৱালী বুলি স্পেচিয়েলি বিশাল আয়োজন একো কৰা নাছিলো ঘৰতে চাকি বন্তিখিনি দিলো আৰু ওচৰতে এটা কালী মন্দিৰ আছিল মা আৰু মই তালৈ গ'লো আৰু চাকি তাকিখিনি দি লৈ মই ওলালো বজাৰলৈ বুলি পূজাৰ অলপমান বজাৰ ল'ব আছে আৰু বজাৰখনত যাই দেখিলোঁ ৰঙা নীলা ইমান যে বস্তু ওলাইছে আৰু অধিক মাছত যে বগলী কণা কথাষাৰ একদম সঁচা তথাপিও ল'লোঁ লাগতিয়াল বস্তুকেইটাহে আৰু মই বজাৰলৈ ঘৰ আহি পালোঁ আৰু বজাৰত মই ভিডিঅ' নকৰিলোঁ কাৰণ মই আগতে কৈছোঁ মই যে এলেহুৱা আৰু এলেহুৱাটো হয়ে বাৰু আৰু সঁচা কথা ক'বলৈ গ'লে বজাৰত ভিডিঅ' কৰিব অকণমান লাজো লাগে আৰু এয়া ঘৰৰ প্ৰসাদ খালোঁ খাই লৈ ওলালোঁ মা আৰু মই ওচৰৰ মন্দিৰটোলৈ আৰু ভিডিঅ'টো এইখিনিয়ে আছিলে যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই